নমস্কাৰ বন্ধুসকল, সকলোকে INV ৰঞ্জিতলৈ পুনৰ সুস্বাগতম। বহুদিনৰ মূৰত ভিডিঅ' দিব ওলাইছোঁ আৰু সেয়েহে বিভিন্ন কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ, সেয়েহে আকৌ পুনৰ ভিডিঅ' দিব ওলাইছোঁ। তো ভিডিঅ'টো আজি এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে, সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। আৰু এই ভিডিঅ'টো হৈছে চৰাইবাহী কমিটি ভাওনাৰ প্ৰস্তুতি আৰু আজি লাই সূতা যিহেতু স্থাপন কৰা হ'ব, যি কমিটি ভাওনা অনুষ্ঠিত কৰা যাব 7 নৱেম্বৰ 2022 তাৰিখে ত্ৰিবাৰ্ষিক কমিটি ভাওনা এবাৰ 57 সংখ্যক কমিটি ভাওনা ত্ৰিবাৰ্ষিক কমিটি ভাওনা যি অনুষ্ঠিত কৰা যাব, সেই কমিটি ভাওনা আজি লাই সূতা স্থাপন কৰা যাব। আৰু এই লাই সূতা স্থাপন কৰিব কোন কোন আহিব আৰু তাৰ উপৰিও কমিটি ভাওনা ইতিহাস ইতিবৃত্তৰ বিষয়ে আজি আপোনালোকক জনাব গৈ আছোঁ। সেয়েহে বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকক জনাব বিচাৰিছোঁ যে এই চৰাইবাহী যি কমিটি ভাওনা, এই কমিটি ভাওনা ত্ৰিবাৰ্ষিক কমিটি ভাওনা তিনি ঠাইত অনুষ্ঠিত কৰা যায়। বৰিগাঁও মন্দিৰ, শংকৰ মন্দিৰ আৰু নাথ মন্দিৰ, এই তিনি ঠাইতে কমিটি ভাওনা চৰাইবাহী বৃহত্তৰ অঞ্চলে একেলগে সকলো জনগোষ্ঠী মিলি এই কমিটি ভাওনা অনুষ্ঠিত কৰে। বিধায়ক মহোদয় আজি তেখেতে চৰাইবাহী কমিটি ভাওনাৰ ঐতিহ্যমণ্ডিত স্থান চৰাইবাহী বৰিগাঁও ৰাস মন্দিৰত প্ৰথম য'ত ইয়াত অংকুৰণ হৈছিল কমিটি ভাওনা ভৱা সিং চুতীয়াদেৱে আৰম্ভ কৰিছিল আৰু তাৰেই আলম লৈ পিছত আমি চৰাইবাহী সমগ্ৰ ৰাইজে কমিটি ভাওনা পাতিবলৈ ল'লোঁ। আৰু আজি সেই ঐতিহ্যমণ্ডিত আৰু আমাৰ অতি গৌৰৱৰ থল চৰাইবাহী কমিটি ভাওনাৰ এয়া প্ৰথম স্থান চৰাইবাহী বৰিগাঁও ৰাস মন্দিৰৰ ৰভাৰ লাই সূতা পুতিব আমাৰ অতি মৰমৰ আৰু শ্ৰদ্ধাৰ মহোদয়। বন্তিনিবেদন কাৰ্যসূচী আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত জলাকান্ত বড়ো তেখেতক আমি মই আশা ৰাখিছোঁ বিগত দিনসমূহ ধৰে যেনেকৈ শান্তিপূৰ্ণভাৱে পৰিচালিত আহিছে এই অঞ্চল ৰাতি বন্ধ দিৱস সকলো সহযোগত ৰাতি বন্ধ নিৰ্বিশেষে সকলো সহযোগত নাট্য মন্দিৰ উদ্যোগত 9 দিনীয়া কাৰ্যসূচীৰে এই কমিটি ভাওনাৰ আয়োজন কৰা হৈছে। মই আশা ৰাখিছোঁ 1851 চনত এই বৰিয়ালী ৰাস মন্দিৰৰ এই স্থানতেই প্ৰথম কমিটি ভাওনাৰ অক্ষয় বীজ ৰোপণ কৰিছিলে আমাৰ শ্ৰদ্ধাৰ আজু ককা ভৱা সিং চুতীয়াদেৱে। আৰু তাৰ সাক্ষী হিচাপে সেই সময়ত পানীৰ কাৰণে এটা এই পুখুৰী খান্দিছিলে ভৱা সিং চুতীয়াই, আৰু সেই পুখুৰীটো এতিয়া ভৱা সিং পুখুৰী নামে বিখ্যাত হৈ আজিও আছে। আৰু প্ৰথম তেখেতে সামূহিক ভাওনা পাতিছিলে লৱকোষ নাটকখন। লৱকোষ নাটকখন তেওঁ গোটেই অঞ্চলৰ গাঁওবিলাকৰ মুখীয়ালবিলাকক লৈ কমিটি এখন গঠন কৰি তেওঁ প্ৰথম পাতিছিলে লৱকোষ নাটক। আৰু সেই তেতিয়া প্ৰথম এই নাটকখনক মানে ৰজাৰ শাসন চলি থকাৰ কাৰণে, ৰজা পালি ৰজাবিলাকৰ শাসন চলি থকাৰ কাৰণে দৰবাৰ ভাওনা নামেৰে প্ৰখ্যাত হৈ বহুদিনলৈ চলি আছিল। তাৰপিছত এই ভাওনাৰ প্ৰতি আকৰ্ষিত হৈ আমাৰ চৰাইবাহীৰ সকলো জনগোষ্ঠী জাতি উপজাতি